বাৰিষা আহিছে, বৰষুণ পৰিছে, পানীয়েই মানুহৰ প্ৰাণ। সেই পানীয়েই উপচি পৰিলে মানুহৰ ওলোটাকৈ হয় হাহাকাৰ। বেছিকৈ মছলাই গেষ্ট্ৰিক কৰাই, আঞ্জাত দি বাপৰ জোখ লগাই। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজত আহিছোঁ। বাৰিষা বানত কেনেকৈ মানুহ জীয়াই আছে, কেনেকৈ বাস কৰি আছে, তাকে মই ভিডিঅ'টো বনালোঁ আপোনালোকলৈ। আপোনালোকক দেখাম মই বন্ধুসকল কেনেকৈ মানুহে বাস কৰি আছে, জীৱন নিৰ্বাহ কৰি আছে। ধৰি আছোঁ এনেকৈ কিনাৰত। নাওখন চলোৱা নে? এয়া মই আছোঁ উপস্থিত জিৰণি চৰাত। এয়া বৌৰ পৰা জানিব বিচাৰিম কেনেকুৱা কি ইয়াত জিৰণি চৰাত তেখেতলোকে আছেহি। কেনেকুৱা ধৰণৰ বৌ ইয়াত থাকি কেনেকুৱা লাগিছে? আজি 4 দিন হ'ল চৰকাৰৰ ফালৰ পৰা একো সহযোগ নাই, একো দিয়া কৰা নাই। এই ব্ৰহ্মপানীত উঠি আছোঁ, তেখেতলোকে যেন চাবলৈ অহা নাই যেন আমি কেনেকৈ আছোঁ, কি কৰিছোঁ। কেনেকৈ খাইছেনে নাই? ক'ৰ পৰা খাবগৈ? একো ৰিলিফ অহাই নাই। কণ্ট্ৰলৰ চাউলকেইটা দিছিলোঁ, তাকে নিমখ লৈ পেলাই ভাত খাই আছোঁ। হয়, আৰু ঘৰত গৰু ছাগলী গৰু চব ইয়াতে আছে। ঘাঁহ নাই, ছাগলী খাদ্য নাই, গৰু খাদ্য নাই, অৱস্থা নাই মানে। একো মানুহ দুনুহৰ পৰা ছাগলী গৰু একো বস্তুৱে মানে শেষ হৈ আছে। হয়, আপোনালোকক মই এয়া দেখাইছোঁ। এয়া পানী যেন এখন নদীহে, এনেকুৱা এয়া পথাৰ হয়। এইটো ফিচাৰী আছিলে, ফিচাৰী একদম ৰাস্তাৰ লগত সমান হৈ বন্ধুসকল এয়া দেখিছে। এইটো জিৰণি চৰাত মই আছোঁহি এতিয়া। অৱস্থা নাই, কি পৰিৱেশত কেনেকৈ আছে সেই বিচনা লৈ, তলতো পানী বন্ধুসকল এয়া দেখিছে আপোনালোকে। জিৰণি চৰাটোৰ ভিতৰতো পানী সোমাই গৈছে এতিয়া। আপোনালোকক এইটো চাইডে মই অলপ দেখাব চেষ্টা কৰিম। এইটো ৰাস্তা হয়, এই ৰাস্তাটো বন্ধুসকল দেখিছে আপোনালোকে। এয়া একঁকাল পানী হয়, ইয়াৰ চৌদিশ পানী পানী অনলি পানী। কিন্তু ইয়াত চৰকাৰৰ ফালৰ পৰা একো সাহাৰ্য পোৱা নাই বন্ধুসকল। ইয়াকে দেখাইছোঁ, দুখ কৰিছে তাকে ৰাইজৰ। আৰু নামঘৰত বহুত লোকসকল আছেগৈ, গাঁৱৰ ৰাইজ। তালৈ যাবলৈ মোৰ সমৰ্থ নাই। আপোনালোকক এইখিনিকে ভিডিঅ' দেখাই মই বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।